ইমান দিনৰ মন ঘৰলৈ গৈছোঁ, বহুত ভাল লাগিছে মনটো। আৰু ঘৰৰ মানুহে বাট চাই আছে, যিহেতু হেঁপাহ কেতিয়া ঘৰত পামগৈ। গৈ আছোঁ বাছত, আৰু এইখন হৈছে হাওৰা ব্ৰিজ। যিহেতু আমি বৰ্তমান এতিয়া হাওৰা ষ্টেচন পাই গৈছোঁ, ট্ৰেইনলৈ ৰৈ আছোঁ। যিহেতু ট্ৰেইন সময় আছে 3টা। ফাইনেলি ট্ৰেইনত উঠিলোঁ। ট্ৰেইনত এয়া অৱস্থা। গৈ আছোঁ, যিহেতু চাই বহুত ভাল লাগিছে। সেউজীয়া সেউজীয়া কিমান দিনৰ মূৰত আহিছোঁ, দুবছৰ মূৰত নিজৰ ঘৰলৈ আহিছোঁ। বৰ ভাল লাগিছে। ফাইনেলি গুৱাহাটী পল্টন বজাৰ ষ্টেচন পালোহি। নামিলোঁ মই এতিয়া মই ছুপাৰত গৈ আছোঁ ঘৰলৈ, মানে লখিমপুৰলৈ। ঘৰত পাই গ'লোঁ, আৰু মুখত যিহেতু তামোল ভৰাই থৈ দিছোঁ। ইমান দিনৰ মূৰত তামোল খাব পাইছোঁ। বৰ ভাল লাগিছে ঘৰলৈ আহি। এইকেইটা মোৰ মেচিন ইমান দিনৰ মই দেখা পালোঁ। মা অসুখৰ বাবে মায়ে চোৱা চিতা কৰা নাই। যিহেতু এতিয়া আমি সকলোৱে মিলি এসাঁজ ভাত খাম, তাৰ কাৰণে চলিছে আয়োজন। এয়া আপাদৈ চব্জি বনাই আছে। এয়া মাংস, ব্ৰইলাৰ মাংস হয়। জুইতে বনাইছে, আৰু বহুত দিনৰ মূৰত জুইত বনোৱা খোৱাই নাই। আজি খাম। আৰু দালি, আলু। এতিয়া কেৰাহীত মাংসখিনি দিব। এয়া দি দিলে। আপোনালোকৰ জুইত বনোৱা কেনেকুৱা লাগে খাই জনাব। মই কিন্তু বহুত ভাল পাওঁ, বিশেষকৈ মাংস। গেছত বনোৱাতকৈ জুইত বনোৱা বেছি ভাল লাগে খাই, টেষ্টেই বেলেগ এটা। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। কি ঘৰত আহি কৰিলোঁ আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। এয়া আমাৰ চব্জি প্ৰায় হৈয়ে গৈছে, আৰু খানা খালোঁ আমি। সেইটো টেকেলি দেখিছেনে বাৰু? মই কলিকতাত যোৱা আজি 2 বছৰ হ'ল। 2 বছৰ দিন ধৰি ইয়াতে মই যিমান পাওঁ নতুন পইচা, অকল নতুন, এইবোৰ দেখিছে নতুন একদম চিকচিকীয়া পইচা, যিমান পাওঁ থৈ গৈছিলোঁ মাৰ নামত, মাক দিম বুলি। তো আহি মাক দিলোঁ। এয়া মায়ে ভাঙিলে টেকেলিটো। আমি মন্দিৰলৈ আহিছোঁ। এয়া আমি এতিয়া পূজা কৰিম। মন্দিৰটো অকণ দেখা লওঁ। মই ব্ৰত ভাঙিব গৈছোঁ, যিহেতু সোমবাৰে মোৰ ব্ৰত দিছিলে। মই মনতে ভাবিছিলোঁ মন্দিৰ তাত গৈ পিনে ব্ৰতটো ভাঙিম বুলি। এনাৰস, আঙুৰ, আপেল, কুঁহিয়াৰ, কল। মোৰ ব্ৰতটো ভঙা হ'লে ভগৱানে যাতে আশীৰ্বাদ কৰে ভালদৰে থাকিবলৈ। দুবছৰ মূৰত বোকা খচিব পাইছোঁ, বহুত ভাল লাগিছে বহুত। আৰু ইফালে ৰ'দো ইমান বেছিকৈ দিছে, থাকিবও নোৱাৰিছোঁ। কলিকতাত সিফালে AC তলত দিনত থকা, আৰু ইয়াত গৰম। ভগৱান কিদৰে থাকে। তথাপি ভাল লাগিছে গোটেইখিনি ইমান দিনৰ মূৰত সকলোৱে মিলি একেলগত হাঁহি ধেমালি কৰি দিনটো পাৰ কৰিলোঁ। যিহেতু ৰ'দো দিছে আৰু বোকাও দিছিলে বহুত, তথাপিও অকণমান থাকি গ'ল ৰুবলৈ। চাহ জলপান খালোঁ, বৰা চাউলৰ জলপান, আৰু শেষত আমি নেমু টেঙা খালোঁ। এতিয়া আমি ৰুই মেলি ঘৰলৈ যাবলৈ লৈছোঁ। যিহেতু এয়া চাহগছ কাষতে আছিলে পথাৰ। এতিয়া মই আকৌ উভতিলোঁ কলিকতালৈ। বেয়া লাগিছে, ইমান কম দিনৰ কাৰণে আহিলোঁ। যিহেতু ছুটি নাছিলে মোৰ, মাত্ৰ 15 দিন। আহোঁতে যাওঁতে 3 দিন 6 দিন গ'লে। সেইফালে বাকী থাকিল ঘৰত 8 দিন। 8 দিনত ইমান কি ক'ম, বেয়া লাগিছে, চকু পানী ওলাই গৈছে, আৰু ক'বলৈ ভাষা নাই। আৰু বৰ দুখ